বেলি ডুবিবৰে হ'ল আৰু দাৱনীসকলো ঘৰা ঘৰি যাবৰে হ'ল। এই দাৱনীসকলৰ মাজত ময়ো আছোঁ দেই। এতিয়া মই আহি আছোঁ এই আলিৰ মাজে মাজে। আলিটো দেখি গান এটা মনত পৰিলে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। এয়া দেখিছেনে, আলিৰ মাজে মাজে মই আহি আছোঁ দাৱনীসকলৰ ওচৰলৈ। মোৰ মাতটো বহুত বেয়া, গানটো শুনি আকৌ নাহাঁহিব দেই আপোনালোকে, কিন্তু মন গ'ল যে গাই দিলোঁ আৰু। আলিটোত চেণ্ডেল পিন্ধি খোজকাঢ়িব নোৱাৰি, সেইবাবে হাততে লৈ ল'লোঁ। এতিয়া অৱশেষত দাৱনীসকলৰ ওচৰ পালোহি। আজি মই নিজৰ দাবলৈ অহা নাই দেই, আজি খুৰীহঁতৰহে দাবলৈ আহিছোঁ, মানে সলনি দিবলৈ আহিছোঁ। আমি আকৌ ইঘৰে সিঘৰক সহায় কৰি দিওঁ, তেনেকৈয়ে আমাৰ ধানৰ খেতিটো উঠি আহে। মানে আজি যদি মোৰ দাওঁ, আজি কাইলৈ বেলেগ এঘৰৰ দাওঁ আৰু বাকীখিনি মোৰ ঘৰলৈ আহি দিয়ে আৰু পাছদিনাখন মই গৈ দিওঁ। তেনেকৈ সলাই সলাই দাওঁ। আৰু এতিয়া আমি বৰটেঙা খাবলৈ হ'ল দেই। বৰটেঙা অকণমান গুচাই ল'লোঁ আৰু এনেকৈয়ে খাই দিলোঁ। পথাৰত বৰটেঙা খাই বহুত ভাল লাগে নহয়নে? এতিয়া ভাত খাবৰে হ'ল। ভাতকেইটা লৰালৰিকৈ খাই ল'লোঁ। এইফালে খুৰা আৰু খুৰীয়ে বাঢ়ি দিলে। ৰ'দ বহুত দিছে গম পায়নে? এতিয়া বেলি ডুবিলে যে আমাৰো ঘৰা ঘৰি যাবৰে হ'ল। এইফালে আকৌ নবৌসকলে মূৰতে ঘাঁহ কেইডাল লৈ ল'লে। গাঁৱলীয়া মানুহ, গাঁৱৰ পৰিৱেশে দেখাইছোঁ দেই। আপোনালোকে যদি বেয়া পাই নাচাব, কিন্তু বেয়াকৈ গালি নিদিব। আৰু যিসকলে ভাল পায় লাইক কমেণ্ট এটা কৰি দিব। এইফালে দেখিছেনে বেলিটো কিমান ধুনীয়া লাগিছে পথাৰখনত। আজিলৈ আহিছোঁ দেই, বাই বাই।